সমগ্ৰ কাৰ্বি আংলঙতে কাৰ্বি জাতীয়তাবাদ তথা নৱজাগৰণৰ অন্যতম পুৰোধা ব্যক্তি জননেতা চেমছন সিং ইংটিৰ ৭০তম মৃত্যু তিথি পালন। সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰিল অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ভাৰ্চিটি সপ্তাহ। ডিমা হাছাত স্থানীয় সামাজিক সংগঠনৰ সৈতে ৰেলৱে কৰ্তৃপক্ষৰ আলোচনা সৌহাৰ্দ্যপূৰ্ণ নহল। আলোচনা কক্ষত ত্যাগ সংগঠনৰ নেতা তথা সদস্যসকল। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅত মই সঞ্চয়িতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি জাতীয়তাবাদ তথা নৱজাগৰণৰ অন্যতম পুৰোধা ব্যক্তি জননেতা চেমছন সিং ইংটিক শ্ৰদ্ধাৰে সোঁৱৰিলে। জননেতাগৰাকীৰ ৭০তম মৃত্যু তিথি উপলক্ষে আজি ডিফুৰ লগতে সমগ্ৰ কাৰ্বি আংলঙত কাৰ্বি জাতীয় সংগঠনসমূহে পালন কৰে বিভিন্ন কাৰ্যসূচীৰে। ডিফুস্থিত পুৰণি চেমছন সিং ইংটি স্মৃতি পাৰ্কত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ জনগোষ্ঠীয় সাংস্কৃতিক আৰু গৱেষণা বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ অনুষ্ঠান। জননেতা চেমছন সিং ইংটিৰ নতুন আৰু পুৰণি স্মৃতি পাৰ্কত থকা নেতাগৰাকীৰ প্ৰতিমূৰ্তি মল্যাৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। তাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মগ্ৰন্থ পাঠ আৰু নেতাগৰাকীৰ জীৱন পৰিক্ৰমাক আলোকপাত কৰা কবিতা পাঠ অনুষ্ঠানেৰে স্মৃতিচাৰণ অনুষ্ঠান সমাপ্তি কৰে। কাৰ্বি, অসমীয়া আৰু ইংৰাজী তিনিওটা ভাষাৰে কবিসকলে নিজে ৰচনা কৰা কবিতা পাঠ কৰি নেতাগৰাকীৰ স্মৃতিচাৰণ অনুষ্ঠান কাব্যিক ৰসেৰে জীপাল কৰি তোলে। কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত কাৰ্বি লামেট আমাৰ নিজা কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় জননায়কগৰাকীৰ স্মৃতিচাৰণ সভা। বোকাজানতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত আৰু জননায়কগৰাকীৰ অৱক্ষয় মূৰ্তি সংৰক্ষণ সমিতিৰ সহযোগত কাৰ্বি পাহাৰৰ মূল কাণ্ডাৰী তথা কাৰ্বি জাতিৰ জননায়কগৰাকীক জনোৱা হয় একাজলি শ্ৰদ্ধাঞ্জলি। এইদৰে পশ্চিম কাৰ্বি আংলঙতো জেংখা চেমছন সিং ইংটি স্মৃতি পাৰ্কত, থেছো চাৰ্টকোপো ইংলিছ হাইস্কুলত, ফেলাংপি ইংলিছ হাইস্কুলত, খেৰণি থং নগবে পাৰ্কতো লামেট আমাই কাৰ্বি ছাত্ৰ সন্থাই পালন কৰে জননেতাগৰাকীৰ ৭০তম মৃত্যু তিথি উপলক্ষে স্মৃতিচাৰণ সভা। উল্লেখ্য যে কাৰ্বি জননেতা চেমছন সিং ইংটিৰ জীৱনী আলোকপাত কৰি ভাষণ আগবঢ়ায় সমাজসেৱক তথা কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য জয়ৰাম ৰংহাঙে। অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি ছাত্ৰ নেতা চেমছন তেৰণ প্ৰমুখ্যে ছাত্ৰ সংগঠনৰ হামৰেং জিলা সমিতিৰ বিষয়ববীয়াসকলে। বীৰেন সিং ইংটি আৰু আনন্দ টেৰাঙৰ ৰিপৰ্ট গাৰ্ড নিউজ। ডিফু চৰকাৰী উচ্চতৰ বালক বিদ্যালয়ত অনুষ্ঠিত ভাৰ্চিটি সপ্তাহ আজি সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰিল। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ৯ সংখ্যক ভাৰ্চিটি সপ্তাহ যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ ২৮ ফেব্ৰুৱাৰীলৈ উলহ মালহেৰে উদযাপন কৰিলে। বিশ্ববিদ্যালয় ডিফু চৌহদৰ ৯ সংখ্যক ভাৰ্চিটি সপ্তাহ যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ ২৪ ফেব্ৰুৱাৰীলৈ উলহ মালহেৰে উদযাপন কৰিলে। জৰিয়তে আমি আমাৰ ছাত্ৰ সমাজৰ মাজত থকা বিভিন্ন সংস্কৃতি, তেওঁলোকৰ ট্ৰেডিশ্যনছ, কালচাৰ এইবিলাক আমি দেখাবলৈ যত্ন কৰোঁ। একে সময়তে আমাৰ যে ঐক্যতা আছে, এই ঐক্যতাৰ জৰিয়তে আমাৰ ঐক্যতা আমি দৃশ্যমান কৰি উঠিম। আৰু এইটোৰ জৰিয়তে আমি আমাৰ ডিফুত থকা আমাৰ ডিফু চৌহদ আমাৰ সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয়তা গঢ়াৰ কাৰণে এক প্ৰচেষ্টা বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে আমি প্ৰতি বছৰে আমি এই ৰেলীটো সাংস্কৃতিক শোভাযাত্ৰাটো আমি আৰম্ভ কৰোঁ। ভাৰ্চিটি সপ্তাহৰ অন্তিম দিনা ডিফু উচ্চতৰ বালক বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ জাতীয় পোছাক পৰিধান কৰি বিশাল সমদল উলিয়াই ডিফু বজাৰৰ মাজেৰে ঘূৰি আহি পুনৰ সমবেত হয় ডিফু উচ্চতৰ বালক বিদ্যালয় খেলপথাৰত। কথা দিয়া মতে ৰেলৱে কৰ্তৃপক্ষই উচ্চস্তৰীয় বিষয়ে আলোচনাত উপস্থিত নোহোৱাত আলোচনা কক্ষ ত্যাগ কৰে ডিমাচা সামাজিক সংগঠনৰ নেতা তথা সদস্যসকলে। আলোচনাত ৰেলৱে কৰ্তৃপক্ষৰ ৰেলৱে ট্ৰেক নিৰ্মাণৰ সময়ত একাংশ স্থানীয় লোকৰ সা সম্পত্তি নষ্ট হোৱাৰ ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত আলোচনা হোৱাৰ কথা আছিল। যদিও আলোচনা কক্ষত ৰেলৱে বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ পৰিৱৰ্তে ক্ষতিপূৰণৰ বিষয় সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দিব নোৱাৰা কনিষ্ঠ বিষয়াক দেখি ক্ষোভিত হৈ পৰে সামাজিক সংগঠনৰ নেতৃত্ব।
উত্তৰ কাছাৰ পাৰ্বত্য ইণ্ডিজিনাছ ফৰাম নামৰ সংগঠনৰ অভিযোগ ৰেলৱে কৰ্তৃপক্ষই সংগঠনটোৰ দীৰ্ঘদিনীয়া দাবীক কেৰেপ নকৰাৰ বাবে এইদৰে হীন মনোভাৱ প্ৰদৰ্শন কৰা বুলি অভিযোগ কৰিছে जब भी मीटिंग होता है मोर देन 15 टाइम्स मीटिंग हो चुका है तब से आज तक ही कॉम्पिटेंट अथॉरिटी रेलवे से यहाँ पर डिप्टी कमिश्नर ऑफिस में मीटिंग करने के लिए कोई भी नहीं भेजता है खाली जूनियर ऑफिसर को भेजता है जिसका पास में ये डिसीजन नहीं होता है जो डिसीजन मेकिंग ऑफिसर नहीं भेजता है और आज में भी डीआरएम से भी बोला हम आएगा और रेलवे का कंस्ट्रक्शन मालीगांव से भी वो लोग कॉम्पिटेंट अथॉरिटी को भेजेगा बोला तो हम लोग ये उम्मीद करके आया है ये हम लोगों का ये मीटिंग में हर गांव से एक दो आया है रिप्रेजेंटेटिव गांव बुरा लोगों भी आया है ये उम्मीद लेकर कि आज में तो हम लोगों का सोल्यूशन होगा ये 4-5 साल हो चुका है ये लोग बोला था 24 नवंबर 2016 में कि 2 महीना का अंदर में हम लोग लैंड वैल्यू भी बोलो जीरत वैल्यू भी देगा मगर आज तक नहीं दिया है खाली जीरत वैल्यू दिया है इसलिए आज में हम लोग ये मार्च 1 तारीख से वो लोग नहीं देगा तो मार्च 1 तारीख से तो हम लोग ब्लॉकेट करेगा बोला है तो आज में हम लोग ये उम्मीद कर लेकर आया है कि सोल्यूशन होगा तो हम लोग भी ब्लॉकेट क्यों करेगा जब वो लोग दे सकता है मगर हम लोगों का इंटेंशन क्लियर है वो लोग देने का दिल नहीं है और ये लोग प्रॉब्लम तो सॉल्व करने का दिल भी नहीं है और इट इज एन इंसल्ट टू आवर डिस्ट्रिक्ट कि हमेशा ये लोग जूनियर ऑफिसर को भेजता है वो लोग डीसी को ये लोग शर्म करवाता है इसका वजह से हम लोग के we are not accepting আনহাতে ৰেলৱে বিভাগ এইদৰে দীৰ্ঘদিন ধৰি কৰি অহা অৱমাননা কাৰ্যৰ প্ৰতিবাদত অহা 1 মাৰ্চৰ পৰা অনিৰ্দিষ্ট ৰেলপথ অৱৰোধ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনৰ নেতৃত্বই ইণ্ডিজিনাছ ষ্টুডেণ্টছ ফৰামে এটা ডিমাণ্ড দিছিল যে তেওঁলোকৰ যোৱা বছৰ এনএফ ৰেলৱেৰ লগত এখন মিটিং হৈছিল তাতে তেওঁলোকৰ কিবা কম্পেনসেশন পাওয়ার কথা আছিল এটা ল্যান্ড ডেভেলপমেন্ট কম্পেনসেশন 4.58 ক্ৰোৰ্ছৰ আৰু এটা আছিল আপোনাৰ জিৰাত ভ্যালু আৰু এটো বিল্ডিংৰ ভ্যালু 1.68 ক্ৰোৰ্ছ এটো 78 ক্ৰোৰ্ছৰ এই দুইটা তেওঁলোকে জিৰাত ভ্যালুটোৰ কম্পেনসেশনটো ইতিমধ্যে পাইছে কিন্তু ইটো দিটো ল্যান্ড ডেভেলপমেন্টৰ কম্পেনসেশন এটো পোৱা নাই এটো বিটুইন ৰেলৱেজ আৰু তেওঁলোকৰ লগত তেওঁলোকে গতিকে তেওঁলোকে 1 তাৰিখৰ পৰা এটা ইণ্ডিজেনিয়া কি কয় ইনডেফিনিট ৰেল লোক প্ৰগ্ৰাম এটা দিছে হেমতে আমি জেনেৰেল মেনেজাৰ এনএফ ৰেলৱে মালিগাঁও আৰু ডিআৰএম এনএফ ৰেলৱে মালিগাঁও আজি প্ৰায় 15 দিন মান আগতে জনাই দিছিলো যে 1 তাৰিখৰ পৰা হেৰি হৈছে গতিকে তেওঁলোকৰ কি ডিমান্ড আছে তেওঁলোকৰ লগত ডিসকাশন কৰি নেগোসিয়েট কৰি বস্তুটো সেটেল কৰিব লাগে কিন্তু তেওঁলোকে একো নেগোসিয়েট কৰা নাছিল গতিকে কালি আমি এখন মেসেজ দিছিলো চিফ ইঞ্জিনিয়াৰক জিএম এনএফ ৰেলৱে আৰু ডিআৰএম যে তেওঁলোকে ইয়াত আহি 3টা বজাত এখন মিটিং পাতিছিলো 3টা বজাত মিটিং পাতি তেওঁলোকৰ লগত আলোচনা কৰি বস্তুটো বুজাই দিবলৈ কৈছিল কিন্তু চিফ ইঞ্জিনিয়াৰে নাহিলে প্ৰথমতে তেওঁ চিঠি লিখিলে যে আমাৰ দিবলগীয়া একো পইচা নাই আমি আহিব নোৱাৰো কিন্তু তাৰ পিছতে আকৌ এখন মেইল আহিলে যে আমাৰ ৰিপ্ৰেজেন্টেটিভ আহিব হেমতে ৰিপ্ৰেজেন্টেটিভ আজি আহিছে তেওঁলোকক 3টা বজাত মাতা হৈছিল ৰিপ্ৰেজেন্টেটিভ আহি পাওঁতে অৱশ্যে দেৰি হৈছে 3টা বজাত মাতিছিল কিন্তু 3টা বজাত নাহালে তেওঁলোকে 3:30 মান বজাত আহি পাইছে আহি তেওঁলোকৰ লগত মিটিংত বহিলে কিন্তু আমাৰ ইণ্ডিজিনাছ ষ্টুডেণ্টছ ফৰামে ক'লে যে এটো কম্পিটেন্ট অথৰিটি নহয় তেওঁলোকে ইয়াত একো ডিসিশন দিব নোৱাৰে গতিকে এই সন্দৰ্ভত হাফলং শাখাৰ ৰেলৱে কাৰ্যালয়ৰ বিষয়াদ্বয় পিকে দাস আৰু আৰকে এছ ৰাথুৰে সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত কৰে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছাৰ পদত্যাগৰ দাবী তুলিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুছাৰ পদত্যাগৰ দাবী তুলিছে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ চৰকাৰী বিষয়া এগৰাকীক কৰা অভব্য আচৰণক তীব্ৰ নিন্দা কৰি পদত্যাগৰ দাবী তুলি দেৱালত পোষ্টাৰিং কৰিছে HPYA কাৰ্যবাহী সদস্যগৰাকীক ডিফুছাক কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰিত কৰাৰ দাবী তুলিছে আৰু দাবী তুলিছে জনপ্ৰতিনিধিগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ উল্লেখ্য প্ৰদীপ ডিফুছাই কেইদিনমানৰ আগতে তেওঁৰ অবৈধ কাৰ্যক বাধা প্ৰদান কৰাৰ বাবে ধনচিৰি বিট অফিচৰ DN হাজৰিকাক বেয়াকৈ শাৰীৰিক অপদস্থ কৰি গুৰুতৰভাৱে আহত কৰে এগৰাকী চৰকাৰী বিষয়াৰ ওপৰত এগৰাকী জনপ্ৰতিনিধিৰ এই ঊৰ্ধ্বতালি কাণ্ড সমগ্ৰ চহৰৰ লগতে
কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ নিন্দা কৰিছে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়া তো বল ভয় লগা হৈছে মই তো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangaenglishacademy.org or you can also email at the given address. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বুকাজান বিলাতী মাটি কাৰখানাৰ কৰ্তৃপক্ষই বুকাজান কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা হিন্দীভাষী সন্থাই আজি বুকাজান নগৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বুকাজান মহকুমা ধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে 1986 চনত স্থাপিত বিদ্যালয়খন বন্ধ কৰা কৌশলেৰে ইতিমধ্যে কাৰখানাটোৰ কৰ্তৃপক্ষই বিদ্যালয়খনত কৰ্মৰত স্থায়ী শিক্ষকক 4 মাহ আৰু ঠিকাভিত্তিক শিক্ষকসকলক 5 মাহ ধৰি প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰি ৰাখিছে উল্লেখযোগ্য যে আজি প্ৰতিবাদকাৰীসকলৰ বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰাৰ ষড়যন্ত্ৰৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ লগতে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক হস্তক্ষেপ দাবী জনায় বিগত 2013-14 বিত্তীয় বৰ্ষৰ পুঁজিৰে দুৱাৰ পৰিষদীয় দুৱাৰ আমলা সমষ্টিৰ ৰাজহুৱা ৰংকেৰ পূজাস্থলীত জিৰণি চৰা নিৰ্মাণৰ কথা আছিল সেইমতে কাৰ্বি সাহিত্য শাসিত ৱৰ্ক বিভাগৰ পৰা এই জিৰণি চৰা নিৰ্মাণৰ বাবদ পুঁজি ধাৰ্য কৰা হ'ল 5 লাখ টকা 5 বছৰ অতিক্ৰমৰ অন্ততো আজিলৈ নিৰ্মাণ নহল ৱেটিং সেট তথা জিৰণি কোঠা হয় জিৰণি কোঠাৰ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কামৰ নমুনা দেখুৱাবলৈ প্ৰস্তাৱিত ৰংকে পূজাস্থলীত জিৰণি কোঠা সজোৱা হয় শিল বালি ইটা ৰড পেলোৱা হ'ল ঠিকাদাৰে আজি 5 বছৰে এই শিল বালি ইটা ৰড আদি ৰড বৰষুণত কিছু জহি হৈ গ'ল কিছু লাহে লাহে কমিও আহিল তেওঁ ৰজাঘৰৰ মনত নহল পা খিয়াল নহল এই পৰ্যন্ত একেদৰে পৰি আছে পুলিচ স্থানীয় ৰাইজে কৰা অভিযোগৰ বিপৰীতে এই সন্দৰ্ভত কাৰ্বি পৰিষদৰ ৱৰ্ক বিভাগৰ শাখা বিষয়া বিমল টিমুঙৰে আমাৰ কাট নিউজৰ হোৱা কথা বতৰাত ব্যক্ত কৰে যে এই জিৰণি কোঠাৰ নিৰ্মাণৰ বাবদ 5 লাখ টকা ধাৰ্য কৰা হয় যদিও উক্ত এলেকাৰ গঞা ৰাইজে জিৰণি কোঠাটো নিৰ্মাণৰ বাবদ প্ৰয়োজন হোৱা ভূমি ভাগ এৰি নিদিয়াৰ বাবে কাম আগনবঢ়া এনেদৰে পৰি ৰ'ল Ini tu mahan kontraktor bang nang ban pilo ita lahelo asang tia bang lahelo anke semen atau pangpeng alo nili tu mahin government ahin pe nang rapon thek ason de la so kam bang pichun pithek boson de nili tu bang ningarong parlo যদিও এই কামৰ নামত বিভাগীয় ঠিকাদাৰক এটকা বিলৰ ধন আদায় দিয়াৰ নাই বুলি জানিব দিয়া শাখা বিষয়াগৰাকীয়ে
কিন্তু এই বিষয়ত আজিলৈকে এনেদৰে পৰি থকা কাৰ্যত পৰিষদৰ শাসকীয় দলে একো পদক্ষেপ গ্ৰহণ নকৰা কাৰ্যটো মন কৰিবলগীয়া প্ৰশ্ন হৈছে এনেদৰে শিল বালি ইটা ৰথ পৰি থকা অৱস্থাতে থাকিবনে অথবা চূড়ান্ত দায়িত্বহীনভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগে এনেদৰে পেলাই থবনে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ কাৰ্বি লামেট আমাই বকলীয়া শাখাৰ উদ্যোগত কাৰ্বি জাতিৰ নৱজাগৰণৰ হোতা জননায়ক চেমছন সিং ইংটিৰ ৭০তম মৃত্যু তিথিত নেতাগৰাকীৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰা বিশিষ্ট সাহিত্যিক খয়া সিং হানছে জননায়কগৰাকীৰ প্ৰতিচ্ছবিত মাল্যপন বন্তি প্ৰজ্বলন তথা পুষ্প নিবেদন কৰা হয় ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত মুখ্য অতিথিগৰাকী কাৰ্বি জননেতাগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰি সাৰুৱা ভাষণ আগবঢ়ায় উল্লেখ্য সভাত কাৰ্বি লামেট আমে বকলীয়া শাখাৰ সম্পাদক সঞ্জয় টব্বিকে ধৰি শাখা আমেৰ সদস্যসকল উপস্থিত থাকে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ